সময়ত কোভিডে যি পৃথিৱীলৈ ভাবুকি আনিছে এতিয়া বুজিবলৈ বাধ্য হৈছোঁ। ধৰিত্ৰীয়ে পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব তেতিয়া আমি পৃথিৱীৰ পৰা চিৰ বিদায় মাতিব লাগিব। সেইকাৰণে এতিয়া সমগ্ৰ বিশ্বই গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে। আৰু বিশেষকৈ মই কৈছোঁ ধৰিত্ৰীয়ে পানী লগা জ্বৰ হৈছে, তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বুজাব। আৰু সম্পূৰ্ণ যেতিয়া জ্বৰ হ'ব আমি পৃথিৱীক বিদায় মাৰিব লাগিব। সেইকাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকক সেইটো বহলাই বুজাব সেই বাক্য দুষাৰি। আৰু আচলতে পৃথিৱীখন যিমান বুলি ভাবিছোঁ আজি পৃথিৱীয়ে আঁকোৱালি লৈছে যে আমি যিমান বেয়া কাম কৰিলোঁ বিশ্ববাসীয়ে তাৰ বিনিময়ত কোভিড-19 বিশ্ববাসীক খুৱাই দিলে। সেইকাৰণে সমগ্ৰ বিশ্ব মেক্সিকোত ইউনেস্কোৰ বেনামেস্ক অনুৰোধ কৰা হৈছে যে বছৰেকত 7 দিন লকডাউন দিব লাগিব সমগ্ৰ বিশ্ব। যদি পৃথিৱীখনক আকৌ ঘূৰাই আনিব লগা হয় তেতিয়া আৰু পৃথিৱীলৈ ভাবুকি আহিছে কাৰণে সেই কথাবিলাক কৈছোঁ যে অকল এণ্টাৰ্কটিকাতে বৰফ নাথাকে, সুমেৰুতে বৰফ নাথাকে, হিমালয়তে বৰফ নাথাকে। সেই বৰফবোৰ যিবোৰ আছে সেইবোৰ মাটিত লাগি আছে। যিবোৰ সাগৰৰ মাজত বৰফ আছে সেইখিনি গোলকীয় উষ্ণতাত তাত সাগৰৰ পানী সদায় লুমিয়ে আৰু তাৰ উত্তপ্ত পৰিস্থিতি গোলকীয় উষ্ণতাত আছে। সেইবোৰ যেতিয়া তুফান আহে, বানপানী আহে, পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ খুন্দা খাই আকৌ বেগ হৈ ঘূৰি যাওঁতে ধাৰাসাৰ বৰষুণ দিয়ে। সাগৰৰ যিবোৰ বৰফ আছে সেই বৰষুণত তলত থকা মাটিত থকা বৰফবোৰ ঠাণ্ডা বৰফবোৰ গলি নদীবিলাকত খৰস্ৰোতাটো বেছি হৈ গৈছে। সেইকাৰণে সঘনাই গৰাখহনীয়াৰ ৰূপ তীব্ৰ ধাৰণ কৰিছে। কাৰণ ব্ৰহ্মপুত্ৰটো দেখিছোঁ, পৃথিৱীৰ বিভিন্ন নদ নদীত দেখিছোঁ পৃথিৱীৰ আয়তন কমিছে, আয়তন বঢ়া নাই। মানে খৰস্ৰোতা যোৱাৰ কাৰণে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইকাৰণে পৃথিৱীৰ আয়তন কমিছে, জনসংখ্যাই বাঢ়িছে। সেইখিনি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে গছেহে পাৰিব। সেইকাৰণে বিশ্ববাসীয়ে সেইটো আঁকোৱালি লৈছে। সেয়ে ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ বিশ্বৰ 195খন দেশ হেলিটনত হৈছিল ফ্ৰান্সত। তেতিয়া তাত থকা বিজ্ঞানীসকল আৰু বিশ্বৰ 20,000 দৰ্শকক মই সুধিবলৈ বাধ্য হৈছিলোঁ যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে, 1 মিনিট সময় উশাহটো বন্ধ কৰক, অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব? যদি গছেই অক্সিজেন দিয়ে তাত থকা 20,000 দৰ্শকে নিজে জীয়াই থাকিবলৈ এজোপাকৈ গছ ৰুব লাগিব। আৰু সমগ্ৰ বিশ্বৰ 700 কোটি মানুহে এজোপাকৈ গছ ৰুৱে, তেতিয়া পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিব, নহলেতো কেতিয়াও নোৱাৰে। সেয়ে তাত থকা বিভিন্ন ধৰ্মৰ লোকসকলক সুধিছিলোঁ যে আপোনালোকসকল বৃহৎ বৃহৎ গীৰ্জা, বৃহৎ বৃহৎ মছজিদ, বৃহৎ বৃহৎ মন্দিৰ বনাইছে, ভগৱানক কোনে দেখিছে? তাৰ উত্তৰটো পৃথিৱীৰ মানুহে দিব নোৱাৰিলে ভগৱানক দেখিছোঁ। তেতিয়াহ'লেনো ভগৱান কোন? ভগৱান জন্মচক্ৰৰ দ্বাৰা মা দেউতাই ভগৱান। মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে? প্ৰকৃতিৰ লগত এৰি থৈ গৈছে। প্ৰকৃতি অবিহনে ভগৱান আছেনে? যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে, আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে, তাৰ মানে কেউৱে নাই। তেতিয়া মোক বিশ্বৰ মানুহে দাঙি লৈ 1 কিলোমিটাৰ ৰাস্তা চুমা খাই দাঙি লৈ ফুৰিছিল যে পৃথিৱীত এনেকুৱা মানুহ থাকে। সেইকাৰণে বিশ্ববাসীয়ে যেতিয়া আদৰি লৈছে, মোৰ আদৰ্শ বা ভাৰতীয় আদৰ্শক লৈছে, তাৰ তেখেতসকললৈ ধন্যবাদ জনাওঁ। তাৰপিছত আকৌ ঘূৰি আহিলোঁ ভাৰতলৈ। ফ্ৰান্সত দুবাৰ হৈছিল বিশ্ব সন্মিলন, দুবাৰতে সেইবোৰ গোটেইখিনি শুনি মই যিটো পালোঁ, মোক কালাম ছাৰে এষাৰ কথা কৈ গৈছিল যে বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে
তোমাক 60 কেজি ডায়মণ্ড সেৱাৰ 2.5 লাখ টকা চেক দিছো বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে और आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे ही नहीं है ऑल ओवर वर्ल्ड ऑफ इन्वाइट करेगा तार 3 দিনৰ পিছতে ফ্ৰান্সলৈ আমন্ত্ৰণ জনাইছে তেতিয়া মই ফ্ৰান্সৰ পৰা যেতিয়া ঘূৰি আহোঁ ভাৰতলৈ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ যে 1972 চনৰ ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই লৈছে 1974 চনৰ পৰা 5 জুন দিনটো ধৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে আৰু ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ যে একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে কিন্তু গছ এজোপাও নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু ল'ৰা ছোৱালীবোৰক গছ পুলিবোৰ উঘালি জান মাৰে সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন একে জেগাত থকালে ইমান গোলকীয় উষ্ণতা নহ'লেহেঁতেন কিন্তু এতিয়া কথাও শিক্ষা অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞান এলপি স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটা ল'ৰাই এলপি স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব তাৰ অক্সিজেনটো সি নিজে ল'ব আৰু এক্সামত পাছ হ'ব পিছৰ 5 বছৰত একেটা ল'ৰাই আৰু এজোপা ৰুব বিশ্ববাসীক দিব তেতিয়া ভাৰতবৰ্ষত কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰত কিমান হ'ব 5 বছৰত 10 বছৰত অল ওভাৰ ইণ্ডিয়াই কিনে সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব নিদিব সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব আনে নোৱাৰে পুৰা শালিকাই মাত নৰয় আমি কটা মাত পাৰ কৰি দিলোঁ তাৰ বাবে তোমালোকৰ দায়ী নহয় আমিবিলাকহে দায়ী ডাঙৰবিলাকে দায়ী কাৰণ আমি যিদিনা গছে কাপোৰ পিন্ধাবলৈ শিকাইছিল চৰাই আকাশত উৰিবলৈ শিকাইছিল সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত COVID-19 পাইছে জলবায়ু পৰিৱৰ্তন হৈছে তাক বিশ্ববাসীক সোঁৱাই দিছে সেইকাৰণে বিশ্ববাসীলৈ অনুৰোধ কৰিছোঁ মেক্সিকোৰ ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচাডৰ বছৰেকত 7 দিন লকডাউন দিবলৈ নহ'লেতো পৃথিৱীৰ ভাৰসাম্য ঘূৰি নাই এতিয়া তোমালোকৰ কৰ্তব্য হ'ল বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আগৰ জন্ম কি কৰিছিলা কেক কাটিছিলা এতিয়া কেকৰ প্ৰতি নিজৰ নামত এজোপা গছ পুলি ৰুব লাগিব আৰু বিভিন্ন লগ বন্ধুসকলক আমন্ত্ৰণ জনালে সিহঁতক এজোপা কৰি দিলে তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো সোনকালে ঘূৰিবা আৰু তোমালোকে সুন্দৰ পৃথিৱীখন সুন্দৰকৈ চিৰপেজা কৰি ৰাখিব পাৰিবা তাৰ মানে বিকল্প ব্যৱস্থা নাই সেইকাৰণে আশা ৰাখিছোঁ তোমালোকৰ ওপৰত এই পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষা কৰাটো তোমালোকৰ ওপৰতে গধুৰ দায়িত্ব এৰি থৈ গৈছোঁ আৰু যিমান দিন থাকিম মই জীয়াই এই 31 অক্টোবৰত 65 বছৰ হ'ব যিমান দিন থাকিম ছাত্ৰ ছাত্ৰী আৰু ভাৰতীয় প্ৰশাসনৰ লগত বা পৃথিৱীৰ প্ৰশাসনৰ লগতে থাকিম মই অন্য লগত নাথাকিম সেইকাৰণে মোক বহু মানুহে বহু কথা সুধিছে যে আপুনি খুব সিদিনা মাচুৰীত ISৰ ছাত্ৰ ছাত্ৰীসকল দেয়াৰৰ IFSৰ ছাত্ৰ ছাত্ৰীসকলে সুধিছিল মোক যে আপুনি কেতিয়াবা ৰাজনীতিত নামিব নেকি মই তেতিয়া কৈছিলোঁ ৰাজনীতিত 5 বছৰ আহে তেওঁলোকে কি কৰিব কি নকৰিব তেওঁলোকৰ বিবেকহীন হৈ যায় মোৰ হাবিখন গৰুতে 42 বছৰ লাগিছে গতিকে মই কোনোদিন মই ৰাজনীতি নকৰোঁ আৰু বিশ্বৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু প্ৰশাসনৰ লগতে থাকিম মই অন্য লগত নাথাকিম সেইকাৰণে মোৰ জীৱনৰ লক্ষ্য তেনে নহয় মোৰ কথা হ'ল এতিয়া অসমত জন্ম লাভ কৰি বিশ্বৰ দৰবাৰলৈ গ'লেও অসমৰ 3 কোটি
20 লাখ মানুহৰ আশীৰ্বাদ আছে, সেই আশীৰ্বাদটো পূৰণ কৰিছোঁ। বিশেষকৈ জাতীয় বিদ্যালয়ে যি সময়ত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ফৰেষ্টমেন অফ ইণ্ডিয়াৰ সন্মান জনাইছিল, গুৱাহাটী জাতীয় বিদ্যালয়ে মোক 2 বছৰলৈ তাক ফেলোশ্বিপ দিছিল। আৰু সেইকাৰণে তেওঁলোকৰ আদৰ্শ আছে। সেই আদৰ্শটো হৈছে জাতীয় বিদ্যালয় চেতনাৰ অবিহনে অসমৰ উন্নতি সাধন নহয়। যি পৰ্যন্ত ভাষা, কলা-কৃষ্টি, সাংস্কৃতিক বিকাশ নহয়, সেই পৰ্যন্ত দেশৰ উন্নতি সাধন নহয়। সেয়ে ভাৰত চৰকাৰক MGMত, তাত ঔৰংগাবাদত এডুকেশ্যন মিনিষ্টাৰ, ভাৰতৰ প্ৰথমগৰাকী ইঞ্জিনিয়াৰ মহিলা তাত আছে, তেখেতসকলক কৈছিলোঁ যি পৰ্যন্ত দেশৰ স্বীকৃতিপ্ৰাপ্ত ভাষাৰ ৰাজ্যিক ভাষাত শিক্ষা নিদিয়ে, সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। সেয়ে এডুকেশ্যন মিনিষ্টাৰ, সেইগৰাকী ইঞ্জিনিয়াৰ বহু কথোপকথনৰ মাজত তেতিয়া ভাৰত চৰকাৰে মাতৃভাষাত শিক্ষা ল'বলৈ আৰম্ভ 2022 চনৰ পৰা কৰিব। নতুনকৈ তোমালোকেই পাবা, তোমালোকে বাৰু নিজৰ ভাষাতে শিক্ষা ল'ব। কাৰণ দেখিছোঁ বিশ্বৰ তাত 195খন দেশৰ মানুহৰ তাত 13খন দেশে ইংৰাজী কয়, বাকীবোৰ নিজৰ মাতৃভাষা কয়। সেইকাৰণে যেতিয়া মোক 12 মিনিট ভাষণ দিবলৈ কৈছিল, তেতিয়া মই অসমীয়াতে ভাষণ জানিলেও জানিবি, নেজানিলেও নেজানিবি। সেইকাৰণে ভাষা কি বস্তু তেতিয়া বুজি উঠিব পৃথিৱীৰ মানুহে। আমাৰতো শিক্ষানীতিটো, ভাৰতীয় শিক্ষানীতিটো হৈছে ব্ৰেইন ইন ড্ৰেইন। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত বৰাহতো লয়ে। কাৰণ বিশ্ব সন্মিলনত দেখিছোঁ বিশ্বৰ শতকৰা 30% চাইণ্টিষ্ট ইণ্ডিয়া, সব আউট অফ ইণ্ডিয়া। ভাল ভাল ডক্টৰ, ভাল ভাল ইঞ্জিনিয়াৰ সব আউট অফ ইণ্ডিয়া। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত বৰাহতো লয়। এইটো শিক্ষা আমাক দৰকাৰ নাই। সেইকাৰণে শিক্ষানীতিটো চেঞ্জ হৈছে। ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মাতৃভাষাত শিক্ষা দিয়ক। সেইটো মই টাইৱান, চাইনাত যেতিয়া গৈছোঁ, তাত 7 দিন 7 ৰাতি থাকিলোঁ, 2 ঘণ্টা শুবলৈ দিয়ে। যিহেতু ৰাষ্ট্ৰপতি ভৱনৰ পৰা, টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা 2জন মানুহ আৰু 10জন ছাত্ৰ ছাত্ৰী পঠিয়াইছিল মোৰ আবিখন অধ্যয়ন কৰি। তেতিয়া মোক ছমাহৰ পিছত মাতি লৈ গৈছিল। ছমাহৰ পিছত গৈ যেতিয়া তাত গৈছোঁ, 7 দিন 7 ৰাতি থাকিলোঁ, স্কুল, কলেজ, ইউনিভাৰ্চিটি, ফৰেষ্ট। তেতিয়া মেডামে তাক 2জোপা গছ ৰুবলৈ দিয়ে। সেই 2জোপা হ'ল বগা চন্দন আৰু ৰঙা চন্দন। তেতিয়া মই সুধিবলৈ বাধ্য হ'লোঁ, মেডাম বাকীবোৰ গছ নোৰোৱাই সেই 2জোপা গছটো কিয় ৰুৱাইছে? তেতিয়া কৈছে যে ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দনৰ 7,200 টকা ইয়েনৰ মুদ্ৰা। ভাৰতীয় মুদ্ৰাত কিমান হ'ব? 1 কেজি ৰঙা চন্দনৰ দাম 20,000 টকা ইয়েনৰ মুদ্ৰা। তেতিয়া ভাৰতীয় মুদ্ৰাত কিমান হ'ব? তেতিয়া এনেনো পৃথিৱীত গছ নাই, য'ত মিছাইলে চব প্ৰাণী জগত গছ গছনি মৰি যাব, কিন্তু ৰঙা চন্দন নহয়। সেইকাৰণে টাইৱান, চাইনাত বগা চন্দন, ৰঙা চন্দন ভৰ্তি। সেইটো কোনে দিলে? সেইটো ভাৰতৰ পৰা বিৰাট পানাই মহীশূৰৰ পানী স্মাৰ্কলিং কৰোঁতে কৰোঁতে ভাৰতীয় সামৰিক বাহিনীয়ে বিৰাট পানাক গুলিয়াই হত্যা কৰিব লগা হৈছে। কিন্তু চীন দেশৰ এটা গৌৰৱময় অধ্যায়, ইহেঁতে হিমালয় পৰ্বতটোত খোজকাঢ়ি আহি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ জ্ঞান লৈ আমাৰ শিক্ষা জ্ঞান যিটো আছিল সেইখিনি চব তাহাঁতৰ দেশলৈ লৈ গুচি গ'ল। আজি ভাৰতবৰ্ষ আগতে স্বাধীন হ'লেও চীনে পিছত স্বাধীন সিহঁত যিমান ডেভেলপ হ'ল, তাৰ ল'ৰা ছোৱালীবোৰ যিমান চিনচিয়াৰ হ'ল, কিন্তু আমাৰবোৰ বেক হৈ গ'ল। আমাৰতো বেক হোৱাৰ মূল কাৰণ হ'ল ব্ৰেইন ড্ৰেইন। আমাক কি কৰে ব্ৰিটিছে? ইয়াত সেই আহমেদাবাদত 2জোপা গছত আম্বেদকাৰে য'ত চহী কৰিছিল, মই যোৱাতি আছিলোঁ গছ 2জোপাৰ তলত। তেতিয়া মই চিন্তাই কৰিলোঁ, আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল? তেওঁ চাগে খুব সম্ভৱ চহী কৰা নাছিল। সেই সময়ৰ গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন আছিল। ব্ৰিটিছে জানিছিল
ভাৰতীয় মানুহবিলাক বহুত টেলেণ্টেড, ইহঁতক যদি ব্ৰেইন ড্ৰেইন নকৰোঁ তেতিয়াহ'লে ইহঁতৰ বিপৰ্য হ'ব। সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা, কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ আটাইতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰি ভাৰতক স্বাধীন দিলে, যাৰ বাবে আপোনাৰ ডিঙিটো যদি কাটি দিয়ে হাতী প্ৰমাণ নহ'লে কটাটো বাচি যায়, মৰাটো মৰি যায়। আমি যে এংগ্ল' ইণ্ডিয়া, আমাৰ গাড়ীৰ ষ্টেণ্ডটো ক'ত থাকে? সদায় ৰাইটত থাকে। আৰু যিবোৰ দেশ ভাৰততকৈ পিছত থাকে, চাইনা, টাইৱান, জাৰ্মান, জাপান, ফ্ৰান্স, ইহঁতৰ ক'ত থাকে? লেফ্টত থাকে। ইহঁতৰ নিজৰ আইন কেতিয়াও ইংৰাজী নকয়, হিন্দী নকয়, ইহঁতৰ নিজৰ মাতৃভাষাতে গ্ৰহণ কৰে। আৰু দেখিলোঁ টাইৱানক তাহাঁতৰ মাতৃভাষাত যিটো শিক্ষা দিছে, এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত সোমাইছোঁ, গাৰ্লছ কলেজ স্কুলত, তাত দেখিছোঁ 10 ছাত্ৰী আছে। মই গেটৰ মুখত সোমোৱাৰ লগে লগে মোক গছৰ পাতে মোৰ নিচিনাকৈ বনাই পেলাইছে। আৰু তাহাঁতৰ ইমান টেকন'লজি চোকা আৰু তাহাঁতৰ শিক্ষাভাগটো ইমান ভাল, কোনো কাৰণত তাত ইহঁতে মোবাইল সৃষ্টি কৰে, পৃথিৱীৰ বিভিন্ন দেশলৈ যায়, সিহঁতৰ ল'ৰা ছোৱালীক মোবাইল ইউজ কৰিব নিদিয়ে, স্কুল, কলেজ, ইউনিভাৰ্চিটিলৈকে। আৰু কোনোদিন মটৰ চাইকেল চলাবলৈ নিদিয়ে, চাইকেল চলাব লাগিব নহ'লে খোজকাঢ়ি যাব লাগিব। সেইকাৰণে ইহঁতৰ ল'ৰা ছোৱালীবোৰে পৃথিৱীৰ খেলা ধূলাৰ পৰা ধৰি যিটো মানসিক শিক্ষা জ্ঞান সিহঁতৰ বিকাশ হৈ পৃথিৱীৰ মানে শ্ৰেষ্ঠতা লাভ কৰিছে। এতিয়া আমাৰ সেইটো ভাৰত চৰকাৰক ক'ব লগা হৈছিল যে যি পৰ্যন্ত ভাৰতীয় শিক্ষা মাতৃভাষাত শিক্ষা নিদিয়ে তেতিয়ালৈ দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। ৰিচেণ্টলি বহুখিনি কথা অধ্যয়ন কৰি তেওঁলোকে মাতৃভাষাত শিক্ষা দিবলৈ 2022 চনৰ পৰা প্ৰস্তুত কৰিছে। তাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আগতেই কৰিব লাগিছিলে, বহুত পলম হ'ল। ভাৰতৰ যিহেতু যিখন দেশ আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা ভাৰতে, আদিম যুগতে প্ৰথম গছ ৰোৱা ভাৰতে, তেনেকুৱা এখন দেশৰ শিক্ষা জ্ঞান পেট ফুটি ওলাই গ'ল নেকি? সেইকাৰণে বহু কথা চিন্তা চৰ্চা কৰি ভাৰতৰ যিবোৰ কৰ্ম আছে সেইখিনি আমি কৰি যাবলৈ আশাবাদী আৰু কৰি যাম যি পৰ্যন্ত যাওঁ। আৰু সেইটো শিক্ষাৰ মাধ্যমৰে হওক, আমি যি ভুল কৰিলোঁ কৰিলোঁ, বৰ্তমান এতিয়া তোমালোকক ভুল কৰি কেতিয়াও শিক্ষা দিব নোৱাৰোঁ। সেইকাৰণে শিক্ষক শিক্ষয়িত্ৰীৰ বহু দায়িত্ব আহি গৈছে। সেই দায়িত্বখিনি পালন কৰিলে সঁচাই আমি উন্নত ভাৰতবৰ্ষ গঢ়িব পাৰিম, তাৰ মানে বিকল্প ব্যৱস্থা নাই। আজি এওঁলোক আহিছে ফ্ৰান্সৰ যিটো টিভি চেনেল, সিদিনাখন যোৱা ক'ভিডৰ মাজত ফ্ৰান্সৰ উপ প্ৰধানমন্ত্ৰী আহিছিল কাজিৰঙালৈ, মোক আমন্ত্ৰণ কৰিছিল এসাঁজ ভাত খাবলৈ। ভাত খাই কাজিৰঙালৈ যিটো টনা দিছে 1 কোটি টকা, আৰু সেইকাৰণে ফ্ৰান্স গভৰ্ণমেণ্ট আমাৰ ভাৰতীয় যিটো আছে সেইখিনি বহু হেঁপাহ। সেইকাৰণে মোৰ আদিৰ পৰা যিখিনি গুটি 12 মাহ কিমান গুটি হয়, তেওঁলোকে এখন কিতাপ লিখিছে আৰু মোৰ নামত এখন ফৰেষ্ট বনাইছে। মোৰ হাবি গছৰ গুটিয়ে তাত পুলি পচাই পেলাই তেওঁলোকে সেই হাবিখনত সেইটো গছে সেইটো ফ্ৰান্স চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু সেইদৰে মেক্সিকোত গৈছোঁ যোৱা বছৰ ডিচেম্বৰ মাহত, তাত তেওঁলোকে ৰাষ্ট্ৰপতিৰ লগত চিগনেচাৰ 10 বছৰ ভিছা দিছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ লগত থাকি দিনে 1 লাখ ল'ৰা ছোৱালীৰ মাজত 10 বছৰ ভিছাটোত 3 মাহকৈ থাকি দিনে 1 লাখ ল'ৰা ছোৱালীৰ মাজত থাকি গছ পুলি ৰুব লাগিব। সেইকাৰণে তেওঁলোকৰ দেশত যিবোৰ গছ হয় সেইখিনি ৰুবলৈহে কৈছোঁ। এতিয়া কালি পৰহি ফোন কৰিছিল যে ক'ভিডৰ কাৰণে পিছুৱালে, নহ'লে নৱেম্বৰতে যোগে ডিচেম্বৰত যাব লাগিব। তাহাঁতে এতিয়া ডুবৈত টেয়া বন ৰুবলৈ আৰম্ভ কৰিছে। তেতিয়াহ'লে আমি কি কৰিছোঁ? ডুবৈত টেয়া বন বায়'ডাইভাৰ্চিটি ক'ত আছে? সেয়াই আমাৰ শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতোঁতে পৃথিৱীৰ বিভিন্ন ফকীৰবোৰ আহি কৈছে, আছামে পেচাব কৰি কেবি জমিনে নিয়ে। তেতিয়া মই কথাটো বুজি পেলাই তেওঁলোকক বালিত পেচাব কৰাবলৈ দিলোঁ। চব আয়ুৰ্বেদিক ঔষধেৰে ভৰা অঞ্চল, য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল আৰু চৰাই চিৰিকটি থাকিব, হয়তো থাকিব নোৱাৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চিক মাত্ৰ অসমখনেই আছে
আৰু ইয়াত ফৰেনাৰবোৰ কিয় আহে অসমত? ইয়াত আহিলে তেওঁলোকৰ আয়ু ৰেখাটো দুদিন বাঢ়ি যায়। অসমত মানুহ চাবলৈ নাহে। ইয়াত থকা গছ গছনি, ইয়াত থকা চৰাই চিৰিকটি, ইয়াত থকা জীৱ জন্তু, ইয়াত থকা জলাশয়বোৰ চাবলৈ আহে। ইমান ধুনীয়া অসমখন।